নমস্কাৰ বন্ধু বান্ধৱীসকল তোমালোক সকলোকে মোৰ ইউটিউব চেনেল কুইক ৰিপ্লাইলৈ স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল আমি ডিছকাছ কৰিম ক্লাছ 12 পলিটিকেল সায়েন্স চেপ্টাৰ 5 সাম্প্ৰতিক দক্ষিণ এছিয়া আহা ষ্টাৰ্ট কৰোঁ কোৱেশ্চন নম্বৰ 1 দক্ষিণ এছিয়াই কি সূচায় দক্ষিণ এছিয়া বুলি ক'লে আমি ক'ব লাগিব দক্ষিণ এছিয়া বুলি ক'লে বাংলাদেশ ভূটান ভাৰত মালদ্বীপ নেপাল পাকিস্তান আৰু শ্ৰীলংকাকে ধৰি এই গোটেই 7খন ৰাষ্ট্ৰক বুজায় মনত ৰাখিবা ই ইম্পৰ্টেণ্ট এক্সাম পাৰ্টিচিপেট কৰাৰ কাৰণে আহা নেক্সট কোৱেশ্চন নম্বৰ 2 চীন দক্ষিণ এছিয়াৰ এটা অংশ হয়নে নহয় মনত ৰাখিবা কোৱেশ্চন নম্বৰ 3 দক্ষিণ এছিয়া মণ্ডলত প্ৰথমে কোন দেশে নিজৰ অৰ্থনীতি উদাৰীকৰণ কৰিছিল হেয়া আছিল শ্ৰীলংকা মনত ৰাখিবা ইউ ইম্পৰ্টেণ্ট এক্সাম পাৰ্সপেক্টিভৰ কাৰণে তোমালোকে ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাই যাবা নহ'লে কিছুমান ইম্পৰ্টেণ্ট টপিক থাকি যাব কোৱেশ্চন নম্বৰ 4 সাৰ্কৰ সম্পূৰ্ণ ৰূপটো কি লিখা ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে এনে ধৰণৰ সাউথ এছিয়ান এছ'চিয়েশ্যন ৰিজনেল কোপাৰেশ্যনে হৈছে সাৰ্কৰ সম্পূৰ্ণ ৰূপটো আহা নেক্সট কোৱেশ্চন নম্বৰ 5 হয়নে নহয় লিখা ইছলামাবাদত অনুষ্ঠিত 12তম সাৰ্ক শীৰ্ষ সন্মিলন সফটাৰ স্বাক্ষৰ কৰা হৈছিল ই কাৰেক্ট হয় আহা নেক্সট কোৱেশ্চন নম্বৰ 6 ভাৰতে শ্ৰীলংকালৈ কিয় ভাৰতীয় শান্তিৰক্ষা বাহিনী IPKRক প্ৰেৰণ কৰিছিল ইয়াৰ কাৰেক্ট এনসাৰ হৈছে এনে ধৰণৰ শ্ৰীলংকাত থকা ভাৰতীয় তামিলসকলৰ সম্পৰ্ক সুস্থিৰ কৰা অৰ্থে ভাৰতে শ্ৰীলংকালৈ শান্তিৰক্ষা বাহিনী প্ৰেৰণ কৰিছিল মনত ৰাখিবা কোৱেশ্চন নম্বৰ 7 খালী ঠাই পূৰ কৰা শ্ৰীলংকাৰ ৰাজনীতিত সংখ্যাগুৰু সম্প্ৰদায়ৰ অৱদমিত এয়া হৈছে সিংহলী কোৱেশ্চন নম্বৰ 8 ভাৰতৰ পূবলৈ চোৱা নীতিৰ এটা অংশ কোনখন দেশৰ এয়া বাংলাদেশৰ কোৱেশ্চন নম্বৰ 9 1998 চনত ভাৰতে ক'ত পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰিছিল গুজৰাটৰ পোখৰাণত মনত ৰাখিবা কোৱেশ্চন নম্বৰ 11 সাৰ্কৰ মূল উদ্দেশ্য কি ইয়াৰ কাৰেক্ট এনসাৰ হৈছে এনে ধৰণৰ দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ মাজত যদিও বিভিন্ন ধৰণৰ সংঘাত আছে মাজে মাজে যুদ্ধবিগ্ৰহ হৈ থাকে ভিতৰি এই সংঘাতসমূহৰ ক্ষেত্ৰত ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তোলাটোৱে হৈছে সাৰ্কৰ মূল উদ্দেশ্য মনত ৰাখিবা আচলতে তেওঁলোকে পিসফুল কোএক্সিষ্টেন্স কৰিবলৈ বিচাৰে শান্তিপূৰ্ণভাৱে তোমাৰ চিন্তা চৰ্চা কৰি দেশবিলাকৰ মাজত সম্পৰ্কটো সুস্থিৰ কৰিব বিচাৰে আহা নেক্সট কোৱেশ্চন নম্বৰ 11 ভাৰত আৰু পাকিস্তান কেতিয়া একোখন স্বাধীন ৰাষ্ট্ৰ হৈছিল ভাৰত 1947 চনৰ 15 আগষ্ট আৰু পাকিস্তান 14 আগষ্টত স্বাধীন হৈছিল কোৱেশ্চন নম্বৰ 12 কোনখন ঠাইত চতুৰ্দশ সাৰ্ক শীৰ্ষ সন্মিলন অনুষ্ঠিত হয় এয়া আছিল 2007 চনৰ নতুন দিল্লীত সাৰ্কৰ চতুৰ্দশ মানে 4th সাৰ্ক সামিট তোমাৰ অনুষ্ঠিত হৈছিল মনত ৰাখিবা ইপতে গৈছে চেঞ্জ হৈ থাকে কোৱেশ্চন নম্বৰ 13 কোন বছৰ ভাৰত আৰু পাকিস্তানৰ পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰিছিল এয়া আছিল 1998 চনত 1998ত অটল বিহাৰী বাজপেয়ীৰ দিনত কোৱেশ্চন নম্বৰ 14 কোন বছৰ ভাৰতে শ্ৰীলংকালৈ শান্তিৰক্ষা বাহিনী প্ৰেৰণ কৰিছিল এয়া আছিল 1987 চনত মনত ৰাখিবা চনবোৰ ইম্পৰ্টেণ্ট হয় তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা লাইক সাবস্ক্ৰাইব চেনেলটো ফলো কৰিব নাপাহৰিবা বন্ধু বান্ধৱীসকলৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা আহা নেক্সট পইণ্ট কোৱেশ্চন নম্বৰ 15 শ্ৰীলংকা কেতিয়া স্বাধীন হৈছিল এয়া আছিল 1948 চনত কোৱেশ্চন নম্বৰ 16 প্ৰথম সাৰ্ক শীৰ্ষ সন্মিলনখন ক'ত অনুষ্ঠিত হয় এয়া আছিল 1985 চনৰ ঢাকাত আজি বাংলাদেশত মনত ৰাখিবা কোৱেশ্চন 17 সাৰ্ক কেতিয়া গঠিত হৈছিল সাৰ্ক গঠিত হৈছিল 1985 চনৰ 8 ডিচেম্বৰ তাৰিখে এই চনটো প্ৰায় আহে 1985 আৰু 8 ডিচেম্বৰ মনত ৰাখিবা কোৱেশ্চন নম্বৰ 18 কোন বছৰ মালদ্বীপত বহুদলীয় ব্যৱস্থা প্ৰৱৰ্তন কৰা হয় এয়া আছিল 2005ত মনত ৰাখিবা কোৱেশ্চন নম্বৰ 19 কোন ঠাইত পঞ্চদশ সাৰ্ক শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল 2008 চনত হৈছিল কলম্বোত শ্ৰীলংকা আজিৰ লাষ্ট কোৱেশ্চন নম্বৰ 20 কোনগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে লাহোৰলৈ বাছ যাত্ৰা আৰম্ভ কৰিছিল এয়া আছিল সেই সময়ৰ তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে লাইক সাবস্ক্ৰাইব চেনেলটো ফলো কৰিব নাপাহৰিবা বন্ধু বান্ধৱীসকলৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা ভিডিঅ'টো চাই ধন্যবাদ পুনৰ লগ পাম নেক্সট ভিডিঅ'ত